কথাটো হ'ল আচলতে মই পূৰা নতুন হয় ৰাজনৈতিক দিশত। তো আজি আহিলোঁ, জইন কৰিলোঁ বিজেপিত। জইন কৰাৰ কাৰণটো হ'ল যে বিগত সময়ছোৱাত বহুতকেইটাত ভোট দিলোঁ, বহুতকেইটা পাৰ্টিক জয়ো কৰিলোঁ। কিন্তু অৰ্জুন দা আমাৰ খালিংদুৱাৰ সমষ্টিত এইবাৰ খেলিব আহি আছে। তো অৰ্জুন দাৰ ব্যক্তিগত যিটো নেকি তেখেতৰ ব্যক্তিত্ব, সেইখিনি আচলতে খুব ভাল লগা। তেখেতে মানে মানুহৰ লগত কেনেকৈ কথা পাতিব লাগে বা মানুহৰ লগত কেনেকৈ কোঅপাৰেট কৰিব লাগে, কি কৰিব লাগে, সেইখিনি লৈ পেলাই মানে তেখেতে যে এজন ভাল নেতা হ'ব বা জয়ী হৈ পেলাই যে সমাজৰ লগত বা মানুহবিলাকৰ লগত খুব ধুনীয়াকৈ মত বিনিময় কৰিব পাৰিব, কাৰ কি হৈছে কি হোৱা নাই, সেই ক্ষেত্ৰত মই একদম 100+ বিশ্বাসযোগ্য যে তেখেতে জনতাৰ লগত ভালভাৱে কামখিনি কৰিব পাৰিব। সেই উদ্দেশ্যে মই তেখেতৰ হৈ মই প্ৰথমে আজি বিজেপিত যোগদান কৰিছোঁ। ধন্যবাদ। মোৰ নাম হৈছে অৰ্চনা ৰাভা। বিজেপিত জইন কৰাৰ কাৰণ এইটোৱে হ'ল, তেখেতসকলে বহুতখিনি কাম কৰিছে সমাজৰ হৈ, যাতে আমিও তেনেকৈ কৰি আগুৱাই যাব পাৰোঁ। তো সেইখিনিয়ে আৰু। নিশ্চয় হ'ব। তেওঁ যেনেদৰে বিচাৰে তেনেদৰে আমি সহায় কৰিম। ৰাভা সম্প্ৰদায়ৰ ভোটখিনি ক'লৈকে যাব বুলি ভাবে? আপুনি যেতিয়াকৈ ৰাভা সম্প্ৰদায়ক ৰিপ্ৰেজেণ্ট কৰিছে, মই যিখিনিত আছোঁ সেইখিনিত আমাৰ ইমানখিনি ৰাভা সম্প্ৰদায়ৰ লোক নাই, আৰু যিখিনি আছে সেইখিনিৰ পৰা তেখেতে নিশ্চয়কৈ পাব। উদিত কলিতা অৱকাশতি সম্মানীয় আমি যোগদান কাৰ্যসূচী ইমানতে সমষ্টিৰ ইলেকশ্যন ইনচাৰ্জ